বিটিসি নিৰ্বাচনৰ জয়ৰ সংকল্পৰ বাবে একেলগে দুই হাত মুষ্টিবদ্ধ কৰিব, সকলে দুই হাত মুষ্টিবদ্ধ কৰিব। সকলোৱে য'ত যিমান আছে সাংবাদিক বন্ধুসকল বাদ দি থিয় হলে যুঁজ আহিব। সকলোৱে থিয় হৈ লওক। 10ৰ ভিতৰত কিমান? 10ৰ ভিতৰত কিমান? 10ৰ ভিতৰত কিমান? বঢ়িয়া, জোৰদাৰ। কাৰ্যকৰ্তাৰ উপস্থিত
80,000তকৈ অধিক প্ৰাথমিক সদস্য আমি কৰিবৰ কাৰণে সক্ষম হৈছো। 1,80,000 প্ৰাথমিক সদস্যৰে শক্তিশালী ভাৰতীয় জনতা পাৰ্টি। 1800তকৈ অধিক সক্ৰিয় কাৰ্যকৰ্তাৰে আজি শক্তিমন্ত ভাৰতীয় জনতা পাৰ্টি। 4টা বিধানসভা সমষ্টিত মাজবাট, ওদালগুৰি, ভেৰগাঁও আৰু টংলা, এই 4টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা, ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থক, ভাৰতীয় জনতা পাৰ্টিৰ শুভাকাংক্ষী দিনক দিনে বাঢ়ি গৈছে। দিনক দিনে আমাৰ দল শক্তিশালী হ'বৰ কাৰণে আপোনালোকে নেৰা নেপেৰা, আপোনালোকে অবিৰাম আপোনালোকে দিনে নিশাই চেষ্টা চলাই আছে। তাৰ কাৰণে মই আজি পবিত্ৰ মঞ্চৰ পৰা আপোনালোক আটাইলৈ আন্তৰিকতাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। ওদালগুৰি জিলা আজি উন্নয়নৰ মানচিত্ৰত আজি সম্বলিত কৰিবৰ কাৰণে আমি প্ৰয়াস চলাই আছো। সেইটো কেঁচাতে পচি যাব, মই কথাটো কৈ থৈ দিলো, এই আম কেঁচাতে পচি যাব। গতিকে আপোনালোকে চিন্তা নকৰিব। তৃতীয়টো কাৰ্যকাল ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত, অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ হ'ব লাগিব। তাৰ কাৰণে আমি বিটিচিত আমাৰ দলৰ প্ৰতিগৰাকী প্ৰাৰ্থীক আমি বিজয়ী কৰোৱাই লৈ যাবই লাগিব। ফাইন হ'ব, কৰৰীয়া মৰো যিটো কওঁ আমি, জীৱন যুদ্ধত আমি সকলোৱে চেষ্টা কৰিব লাগিব। আমি জিকিমে, হাম হোংগে কামিয়াব, হাম হোংগে কামিয়াব, হাম হোংগে কামিয়াব, আমি জিকিমে। এই লক্ষ্য, এই সংকল্পৰে আপোনালোক আইন মাতৃ, যুৱ শক্তি, চাহ বাগিচা, আদিবাসী, গোৰ্খা ভাইসকল, বড়ো ভাইসকল, আমাৰ অন্যান্য সকলো অসমীয়া ভাষী, অন্য বাঙালী ভাষীৰ পৰা আৰম্ভ কৰি সকলো স্তৰৰ, সৰ্বস্তৰৰ জনগণ, সৰ্বস্তৰৰ আমাৰ শ্ৰেণীৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰাৰ কাৰণে আপোনালোক সকলোৰে আমি সমৰ্থন বিচাৰি। যিটো কথা আছে, জাগি শুবা বাচি খাবা, হয়নে নহয়? অসমীয়া আমাৰ কথা আছে নাই? জাগি শুব দিছে, একদম টোপনি গৈছো, ঘোৰ টোপনিত গৈছো, কি হৈছে পৃথিৱীত গমেই পোৱা নাই, তেনেকৈ শুবলৈ কাৰো সুযোগ নাই। ছেপ্টেম্বৰৰ শেষৰ ইলেকশ্যন দিন কাউণ্টিং নোহোৱালৈকে বিজেপিৰ কাৰ্যকৰ্তাৰ কোনো বিৰাম নাই, কোনো বিশ্ৰাম নাই। 24/7 আমি সংগঠনৰ হৈ কাম কৰিব লাগিব। আমাৰ কাৰ্যকৰ্তাক জিকোৱাৰ কাৰণে কাম কৰিব লাগিব।